This is Rongia, my hometown. Loading, shock of the lyrics like I'm bowling. रुको सबर करो আপোনালোকে ভাল ব্লগ চাব বিচাৰিছে আহক দেখাই আছো তো লেডিজ এণ্ড জেন্টলমেন বয়জ এণ্ড গাৰ্লছ আপোনালোকৰ মতে ভাল ব্লগ কি দামী গাড়ী দেখুৱা গিৰেক ঘনেকৰ কাজিয়া দেখুৱা চেৰা পাগলাৰ দৰে হাল্লা পাৰা আরে না জি না এইবোৰতো ভিউজ আনাৰ চক্কৰ হয় अरे बाप रे ये तो धोती खोल रहा है মোৰ মতেদি ভাল ব্লগ এইটো য'ত ধুনীয়া ছোৱালী ধুনীয়া লোকেশন হয় ফুল অন মস্তি হয় এটা ধুনীয়া সা কাহিনী হয় আৰু ভেৰি ইম্পৰ্টেন্ট সিনেমেটিক শটস হয় তো আহক গাইস আজিৰ ভিডিওটো আমি সকলো ভৰভৰকে দেখাবলৈ চেষ্টা কৰিম তো ওয়েলকাম টু মাই নিউ ব্লগ I've been giving you the rest of me. Now you wanna stay the night. Pity how you went caught for me. Why forgetting how to talk? Nah, I don't like no. Hello guys, how are you all? This is me your boy Gymnas. Welcome back to my YouTube channel Gymnas Vlog. তো আজিৰ ব্লগ তো অলপ ট্ৰেকিং वाला ব্লগ হ'ব যাইছে ট্ৰেকিং वाला ব্লগ মই এই কাৰণে কৈছো তো কাৰণ আমি ট্ৰেকিং কৰিব কোনো মানালী দাৰ্জিলিং কোনো লাডাখ না যাও আজি আমি যাম মোৰ গৰম্ব পাহাৰ ৰঙিয়া পৰা 20 কিলোমিটাৰ দূৰত হয় আৰু গুৱাহাটীৰ পৰা এৰাউণ্ড 30 কিলোমিটাৰ দূৰত হয় সো এতিয়া আমি আহি পাইছো বৰম্ব পাহাৰ আৰু মোৰ পিছফালে আছে এখন বৰম্ব পাহাৰ আৰু এতিয়া আমি ওপৰত উঠিবলৈ চেষ্টা কৰিম আৰু আজি আমাৰ লগত আছে এফালে ৰুল আনিছ এই ব্লগাৰ আমাৰ এইটো নতুন আৰু এইটো মুখান अबे साले ও মই নিব বেটে মই এইটো আমাৰ আখতাৰ ভাই তো বল চলিয়াত বল সো এতিয়া আমি ওপৰত উঠিবলৈ চেষ্টা কৰি আছো আৰু এতিয়া অলপমান আহি কেনে ভাগৰ লাগবে দিছে কি উঠিব পৰা না চলিয়াত ये आवरा ना हां आवरा ना ये वाला गिरी सिखा बाबा बहुत दवाई रखा तुमने दाने में सिखा रखा दम बोली आ गया मजा आया आ कते पाना ना केदारनाथ की बारी তো গাইস আমাৰ এটা জলহস্তি এটা সোমাই আছে চাই লওক কেই দেখা পাৰা নাই हे देखा এনে বসু পাৰিম তো আমি আই একদম আধা মান পাইছো এতিয়া ইয়াৰ পৰা আপোনালোকে ভিউ চাব পাৰে কিমান ধুনীয়া তো গাইস একদম ওপৰত আহি পালো এই এটা পানী চানী আছে নেকি নে এই আন্দে বেলেগ আড্ডা পাচ্ছি কেনে ভাই একো নাই ইজি ইজি ন মই যোনটো মোৰ আদতে ভাই এনেকুৱা মানে কেম্বা লাগিছিলে আমাৰ হেৰত মইতো কৈছিলো এনেকুৱা মানে মই মানে কি কৈছোঁ সিদিনাখনত টেকনিকটো ইউজ কৰা নাই আজি বেলেগ টেকনিক ইউজ কৰিছোঁ মিনিমাম লাগে ভাবিছোঁ বহিম তামাম বহিম বহি কেনে আছোঁ ভাই সঁচাতে আপুনি ভাবিলে নেকি যে জিমনাছ ব্লগৰ পৰা সাৰ্ফাৰাজ ব্লগ কেনেকৈ যাই পালো পাহাৰত উঠিলোঁ ব্লগছ কৰিলোঁ চিনেমেটিক শ্বটছ ল'লোঁ কাহিনী বহুত ভালদৰে চলি আছে কিন্তু মেইন প্ৰব্লেমটো আহি ঘৰত আহিলোঁ কম্পিউটাৰত মেমৰিখন ভৰালোঁ আৰু দেখাই যে মেমৰি ইজ কৰাপ্টেড এজ এ ব্লগাৰ কিমান দুখ লাগিছে আপোনালোকে ভাবক তাৰপিছত মই ৰিকভাৰীত লগালোঁ গোটেই ৰাতি 2টামান বাজি গ'ল ৰিকভাৰী কৰোঁতে আৰু গোটেই ক্লিপছ ঘূৰাই নাপালোঁ জাষ্ট কেইটামান পাইছোঁ আৰু যিকেইটা পাইছোঁ তাৰে কোৱালিটি একদম ল' যিটো আপলোড কৰিম বুলিও ভবা নাছিলোঁ বাট মই জানো যে আপোনালোকে এডজাষ্টমেণ্ট কৰিব আৰু যিখিনি আছে আপোনালোকে চাব পাৰে So full of desperation. I can barely stand the rotation. I can hardly start to speak. I'm weak. তো এতিয়া ইয়াত অলপমান আহি কেনে বহিছোঁ বহুত ভাগৰ লাগিছে আৰু ভাগৰটো বাদ দিয়ক পানী বহুত পিয়া লাগিছে আপোনালোকে যদি ইয়াৰ ওপৰত আহে তো তেতিয়াহ'লে প্লিজ পানী লগত লৈ আহিব নহ'লে পানীটো ওপৰত ক'তো নাপায় তো ইয়াত এজন ল'ৰাই কৈছে যে ইয়াত বহুত সাপ আছে বোলে তো ভালদৰে আহিব যদি আহে তো গাইছ ইয়াত এটা ধুনীয়া মন্দিৰ এটা আছে এই মন্দিৰটোৰ নাম বিশেষ নাজানো যদি কোনোবা জানে যে প্লিজ কমেণ্ট কৰি জনাবা তো এতিয়া এৰাউণ্ড মিনিমাম 6টামান বাজিছে আৰু এতিয়া বহুত আন্ধাৰে হৈছে সেইকাৰণে এতিয়া আমি ঘৰত যাব ওলাইছোঁ আকৌ নামিব আছে ইয়াৰ পাহাৰৰ পৰা তো যদি ভিডিঅ' ভাল লাগে লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোক লগ পাম নেক্সট ভিডিঅ' তেতিয়াহ'লে বাই বাই